হাই গাইজ, কি খবৰ আপোনালোক সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে। ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ চয়দাছ ব্লগলৈ। আজি মই ৰাতিপুৱাই সাজি কাচি ক'লৈনো যাবলৈ ওলাইছোঁ। মোৰ লগত চাই থাকিব ভিডিঅ'টো, মোৰ লগত থাকিব, শেষলৈকে চাব, তেতিয়াহ'লে গম পাব। আৰু এটা কথা, যিসকল মোৰ চেনেলটোত নতুন হয় তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত থেংক ইউ। তো বলক মোৰ লগত যাব, ক'ত যাওঁ আজি মই দেখাই থাকিম আপোনালোকক চিক্ৰেট। দিছ ইজ মাই টুডেজ আউটফিট। হোৱাইট টপ, হোৱাইট স্কাৰ্ফ, ব্লু জিন্স এণ্ড হোৱাইট শ্বুজ। চিম্পুলকৈ সাজি কাচি লৈছোঁ। হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এয়া মোৰ আব্বা ৰেডি। ক'ত যায় আব্বা সুধো, একদম কোট চুট পিন্ধি ৰেডি হৈ আছে। ক'ত যাবা কৈ দিয়াচোন অকণমান। আজি অকণমান নতুন বছৰ উপলক্ষে অলপ ইফালে চাই কোৱা। পিকনিকলৈ যাওঁ বুলি ভাবিছোঁ আৰু লগৰ লগত যাওঁ আৰু অলপ ফূৰ্তি কৰি আহোঁ। আজি আমাৰ নতুন বছৰৰ প্ৰথম মাহটোৰ ছেকেণ্ড ছেটাৰডে হয়। অলপ বন্ধৰ দিন পাইছোঁ, অকণমান উপভোগ কৰি আহোঁগৈ আৰু চবকে নতুন বছৰৰ শুভেচ্ছা দিয়া। হয় চবলৈ, মোৰ যিমান বন্ধু বান্ধৱী আছে চবলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। ৰাতিপুৱাৰ পৰিৱেশটো চাওক, ঘৰৰ সন্মুখত বহুত ধুনীয়া হৈ আছে। বেছি কুঁৱলীও দিয়া নাই, তেনেকৈ ৰ'দো দিয়া নাই, ভাল লাগি আছে। তো আমি ক'ত গৈ আছোঁ মই আপোনালোকক এতিয়া জনাই দি আছোঁ। আমি গৈ আছোঁ এটা পিকনিক স্পট হহুৱালৈ, যিটো মেঘালয়ত আছে। মেঘালয় অসম সীমান্তৰ মাজত আৰু আমি তাতে গৈ আছোঁ। আৰু তাতে অলৰেডি আমি আহি পালোঁ। আহি পোৱাৰ পিছত আমাৰ স্পটখিনি ঠিক কৰি ল'লোঁ। ইয়াৰ বৰমাহঁতে চব ঠিক কৰি আছে। তাৰপিছত আমি গৈ পাওঁতে বহুত দেৰি হৈছে, চ' আমি ব্ৰেকফাষ্ট আগতে কৰি লৈছোঁ। তাৰপিছতহে আমি জেগাবোৰ চাবলৈ ষ্টাৰ্ট কৰিছোঁ। ইমানে ধুনীয়া আছিল জেগাটো, বহুতে ভাল লাগিছে মোৰ পাৰ্চনেলি। এয়া চাওক আপোনালোকে, ইমান ধুনীয়া পানী বৈ আছে, ভাল লাগিছে কিবা এটা। তাতে এদিন কটালোঁ, বহুত ভাল লাগিছে আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। চাওক, বহুতে ধুনীয়া পৰিৱেশ, উপভোগ কৰি থাকক মোৰ ভিডিঅ'টোত। এয়া একদম মই পাহাৰৰ ওপৰৰ পৰা শ্বুট কৰিছোঁ। পাহাৰৰ ওপৰৰ পৰা কেনেকুৱা দেখি ভিউটো আপোনালোককো দেখাবলৈ ট্ৰাই কৰিছোঁ। বহুত ৰিস্কি এলেকা হয় এইখিনিত যাবলৈ হ'লে, তথাপিও আপোনালোকক মই বহুত কষ্ট কৰি দেখাবলৈ ট্ৰাই কৰিছোঁ যাতে আপোনালোকে ভাল পাই চাই। তাৰে আমি পাহাৰৰ ওপৰত তাৰে জনজাতি এঘৰৰ ঘৰত গৈছিলোঁ। তাৰে অকণমান ভিউ আপোনালোকক দেখালোঁ আৰু এই ভিডিঅ'ৰ লগত সংযোগ কৰি ৰাখিছোঁ আৰু সেয়া চাওক, কিমান ৰিস্কি হয় উঠা নমা কৰোঁতে আমাৰ কাৰণে। তেওঁলোক যিসকল লোকেল হয় তেওঁলোকৰ কাৰণে একদমেই নহয়, বাট আমাৰ কাৰণে বহুতেই ৰিস্কি হয়। চাওক, এয়া চাওক কি ধুনীয়াকৈ পানী বৈ আছে, মোৰতো দেখিয়ে ভাল লাগি গৈছে। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে, ভাল লাগিছেনে হহুৱা স্পটটো। মোৰতো ভাল লাগিছে। পানীত চাই আৰু মই ৰ'ব নোৱাৰিলোঁ, চ' পানীৰ লগত অলপ ধেমালি কৰিলোঁ। ভাল লাগিছে, ঠাণ্ডা ঠাণ্ডা পানী। এয়া চাওক, পানী কিমান সোঁত, কিমান কাৰেণ্ট, কেনেকৈ বৈ আছে পানী, আৰু ইমান চাফা পানী। গা ধুও লাগিছিলে, বাট কি কৰিম, উপায় নাই। তেনেকৈ অলপ খচি মেলিয়ে আহিলোঁ আৰু এলেকাখিনি ঘূৰি মেলি যাই কেনে চাওঁ কি বৰদেউতাহঁতে ৰন্ধাৰ পৰা যা যোগাৰ কৰি আছে। বৰমাহঁতেও ৰান্ধিছে, বাট হেল্প কৰি দিছে বিকজ বৰমাহঁতে ৰান্ধিয়ে থাকে। দেউতাই আলু কাটি দি আছে, বৰদেউতাই মাংস তৰকাৰী বনাইছে। এয়া চাওক, মাংস বনি আছে।
আৰু এয়া বনিছে মাছৰ চব্জি। দেখিয়ে লোভ লাগিছে, মোৰ খাওঁ খাওঁ লাগি গৈছে, বহুতে ধুনীয়া হৈছে দেখিবলৈ। এয়া আকৌ দেউতাহঁতৰ পৰা অলপ চাই মেলি আহি কিনে আকৌ চাবলৈ গ'লোঁ, জেগাখিনি বেলেগ একফালে আহিলোঁ চাবলৈ। আৰু আপোনালোকৰ লগতো সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। বহুতে ভিৰ আছিল, সেইদিনাখন ছানডে আছিল, তো মানুহ বহুতে গৈছিল, বন্ধ বাৰ আছিল বাবে। এনেতো যাব নোৱাৰে আৰু ক'ভিডৰ কাৰণে মানুহবোৰ ওলাব পৰা নাই, এতিয়া ওলাবলৈ চান্স পাইছে, তাৰ কাৰণে বহুতে মানুহ হৈছে পিকনিক স্পটবোৰত। চাওক, মেঘৰ আৰে আৰে সূৰ্যৰ পোহৰ, বহুত ভাল লাগিছে মোৰ এই দৃশ্যটো বিশেষকৈ। মই বুজাব নোৱাৰোঁ কিমানে মোৰ ভাল লাগিছে। আপোনালোকৰো ভাল লাগিছে বুলি আশা কৰিছোঁ। এইবোৰ চাই মেলি আহি আমাৰ খোৱা মেইন যিটো পিকনিকৰ, তো খোৱা লোৱা আমি কৰি আছোঁ এয়া। তাৰপিছত খোৱা লোৱাৰ পিছত আৰু তেনেকৈ গুচি অহাই হৈছে। তো আপোনালোকক মই মোৰ কেইটামান ফটো চেণ্ড কৰিছোঁ, হোপ আপোনালোকে ভাল পাব। আৰু লগতে মই আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। থেংক ইউ।